নমস্কাৰ বন্ধুসকল, মোৰ আকৌ এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈ গ'ল খেতিৰ ওপৰত। খেতি মানে কি হ'ল, আজি যিমান দিনক দিনে আমাৰ পৃথিৱীত যিমান মানুহ জনসংখ্যা বৃদ্ধি হৈ গৈছে, ঠিক তেনেকৈ খাদ্যবস্তু বেছি প্ৰয়োজন হৈ গৈ আছে। ঠিক তেনেকৈ কিন্তু আমাৰ খেতি বাঢ়ি যোৱা নাই। তেনেকৈ আমি আমাৰ এই পথাৰবিলাকত কেনেকৈনো দুটা খেতি কৰি নিজকে স্বাৱলম্বী কৰি খাদ্যবস্তু বেছিকৈ প্ৰস্তুত কৰিব পাৰি, তাকে লৈ আমি দুজনমান বন্ধুৱে লগ খাই আপোনাৰ ইয়াত মাকৈ খেতি কৰিবলৈ লোৱা হৈছে। জাষ্ট এই বছৰটোত আমি জাষ্ট অকল ট্ৰাইহে কৰি চাইছোঁ, হ'বনে নহয়। আমাৰ ইয়াত যে আমাৰ অসমৰ এইখিনি মাটিত, পথাৰ মাটিত ধান খেতি সামৰি নৰা চৰা কাটি আপোনাৰ বছৰেকত দুটা খেতি কৰিব পাৰে নোৱাৰে, তাকে আমি চেষ্টা কৰিছোঁ। এইবাৰ আমি যদি সফল হওঁ এই খেতিটোত, নেক্সট বাৰ বেলেগ খেতিয়কসকলো আগবাঢ়িব পাৰিব। আৰু যিটো খেতি আপোনাৰ মাকৈ খেতিটোত পৰাপক্ষত আপোনাৰ বহুত প্ৰফিটেবল খেতি হয়। আপোনাৰ ইয়াত আপোনাৰ আজি বজাৰৰ চাহিদাও ইয়াৰ বহুত বেছি, চব ক্ষেত্ৰতে লাগে। আমাৰ ইয়াত মাৰ্কেটো নথকা নহয় তেনেকৈ আমাৰ গোমধানৰ। তাকে আমি এইবাৰ চেষ্টা কৰি চাইছোঁ খেতি কৰিবলৈ। যদি আমি সফল হওঁ, নিশ্চয় বেলেগ মানুহেও খেতি কৰিব পাৰিব। এইটো অকল মাকৈ বুলিও নহয়, আপোনাৰ আমি ওচৰতে আৰু এজনে আপোনাৰ এই কবি খেতি কৰি চাইছে এবাৰ। আৰু এটা কথা কওঁ, আমাৰ এই খেতিটো একদম জৈৱিকভাৱে কৰা হৈছে, কোনো ৰাসায়নিক প্ৰয়োগ কৰা নাই, ধুনীয়াকৈ কম খৰচত কৰা হৈছে। মই এই চেনেলৰ যোগেদি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটোক মই ধন্যবাদ দিছোঁ। আমাক যে এই বীজখিনি বিনামূলীয়াকৈ আমাক উপহাৰ দিয়াৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটোক আমি ধন্যবাদ দিছোঁ। তেখেতলৈ অশেষ ধন্যবাদ যে আমাক বীজখিনি ফ্ৰীকৈ আমাক উপহাৰ দিয়াৰ কাৰণে আৰু আমাক কামত আগবাঢ়ি যাবৰ কাৰণে সকাহ এটা পাইছোঁ। তেখেতলোকলৈ আমি অশেষ ধন্যবাদ দিছোঁ, আমাৰ এই খেতি কৰা লগৰকেইজনৰ ফালৰ পৰা। তাৰমানে নহ'লে আকৌ পিছত ঘন হৈ দিব যে। এইবাৰ মাত্ৰ পৰীক্ষামূলকভাৱেহে কৰা হৈছে দেই এই খেতিটো। আগলৈ যদি ভাল হয়, নিশ্চয় আকৌ অহা বছৰো কৰিম আৰু বেলেগ এজনেও কৰিবৰ কাৰণে সাহস কৰিব যদি আমি ছাকচেছ হওঁ। এইবিলাক গুটি দিবৰ কাৰণে ৰখি আছে। এইকেইজনে নাঙলৰ লিক বনাই আছে। নাঙলৰ লিক বনাই এটা গুটি দি থকা হ'ব। এতিয়া শাৰীকৈ থাকিব, জগিব, দেখিব ধুনীয়া হ'ব। দুটা কিলা এই অকল এইখিনি আছে। নাঙলত গুটি এটাকৈ দিব লাগিব। আমাৰ এই বলদ চলালে হাল বাই আছে।
আছে, বহুত লগাইছে। এই ভিডিঅ'টো কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। লগতে আমাৰ কামবিলাক কেনেকুৱা হৈছে, যদি মাজত আমাৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ দিহা পৰামৰ্শ অলপ দিব, যাতে আৰু লগতে আমাৰ এই চেনেলটো অলপ আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে যেন। প্ৰফিট নহ'লেও কামটো কৰি যে ইমান ভাল লাগিছে, গোটেই আমাৰ লগৰবিলাকে সহযোগ কৰিছে। এই আমাৰ বলাকাই চক দৌৰি 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 কাম কৰিবৰ কাৰণে, কামটো শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এই কবি খেতিও কৰা হৈছে অলপ, এই দাদাই কবি খেতি কৰিছে, ফুলকবি। ক'ত কাহিনী কি কবি যে? ফুলকবি। অঁ ৰেকৰ্ডিং হৈ আছে, লাইফত আছে, লাইফ হৈ আছে। এই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই আমাৰ ভৰত ককাইদেউ খেতি কৰিছে, ধান চান কাটি শেষ কৰি কবি খেতি কৰিব লৈছে আৰু ভালেই হৈছে, ধুনীয়া হৈছে, আজি কৰা গৈছে।